আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱাকালি হৈ যোৱা SI এক্সামৰ যিখিনি কুৱেশ্যন আমি পাৰ্ট 1 আৰু পাৰ্ট 2ত আলোচনা কৰিছিলোঁ আৰু বাকীত ৰৈ যোৱা কুৱেশ্যনসমূহ। প্ৰথম কুৱেশ্যনটো হ'ল হলিউডৰ চলচ্চিত্ৰ চিণ্ডলাৰ লিষ্ট চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? ইয়াৰ উত্তৰ হ'ব চিপলিংডে। তাৰপিছত কুৱেশ্যনটো হ'ল মণিৰাম দেৱানক চাহ গছ আৱিষ্কাৰ কৰাত অসমৰ কোনটো সম্প্ৰদায়ে সহায় কৰিছিল? উত্তৰ হ'ব চিয়াংপো ট্ৰাইব। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ডাইলাইচিছ নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত? উত্তৰ হ'ব কিডনী অৰ্থাৎ বৃক্ক। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো মামণি ৰায়চম গোস্বামীয়ে লিখা নহয়? যি অপশ্যনকেইটা আছিল তাৰ ভিতৰত আতংকৰ শেষত এইখন মামণি ৰায়চম গোস্বামীয়ে লিখা নাছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল গোবিন্দ চন্দ্ৰ নাৰায়ণ আৰু কৃষ্ণচন্দ্ৰ নাৰায়ণ কোন ৰাজবংশৰ অন্তিম ৰজা আছিল? উত্তৰ হ'ব ডিমাচা কছাৰী ৰাজবংশৰ আছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল এটা ৰিজনিঙৰ কুৱেশ্যনটো এনেকুৱা আছিল ৰিং যদি বক্সিঙৰ লগত জড়িত হয় তেতিয়াহ'লে কোৰ্ট কি হ'ব? কোৰ্ট হ'ব জাজ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল তলৰ কোনটো মিল নাই? আৰু ইয়াৰে যিকেইটা অপশ্যন আছিল তাৰে শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ কানপুৰ। বাকীখিনি গুজৰাটৰ ৰাজধানী হ'ল গান্ধীনগৰ, হাৰিয়ানাৰ ৰাজধানী হ'ল চণ্ডীগড় বা ছত্তীশগড়ৰ ৰাজধানী হ'ল ৰায়পুৰ, কিন্তু উত্তৰ প্ৰদেশৰ ৰাজধানী কানপুৰ নহয়, সেয়েহে উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কৰম পূজা কোনটো মাহত পালন কৰা হয়? উত্তৰ হ'ব ভাদ মাহত। আৰু কৰম পূজা চাহ জনগোষ্ঠীয়ে পালন কৰা এবিধ উৎসৱ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল সূৰ্যৰ পৰা দূৰত্ব অনুসৰি কোনটো গ্ৰহৰ সপ্তম স্থানত আছে? উত্তৰ হ'ব ইউৰেনাছ। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি 7 নম্বৰ স্থানত আছে ইউৰেনাছ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ফ্ৰান্স আৰু আলজেৰিয়াক কোন সাগৰে পৃথক কৰিছে? উত্তৰ হ'ব ভূমধ্য সাগৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল দেৱদাস যিখন 1937 চনত নিৰ্মাণ কৰা হৈছিল আৰু এই ফিল্মখনক কোনে পৰিচালনা কৰিছিল? উত্তৰ হ'ব প্ৰমথেশ বৰুৱা। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হয়? উত্তৰ হ'ব 1839 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ডিমা হাছাক পূৰ্বতে কি বুলি জনা গৈছিল? উত্তৰ হ'ব নৰ্থ কাছাৰ হিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ৰিখটাৰ স্কেলৰ দ্বাৰা কোনটো মাপা হয়? উত্তৰ হ'ব ভূমিকম্প। ইয়াৰ কিমান চনৰ ভূমিকম্পৰ বাবে চানডুবি বিলখন গঠন হয়? উত্তৰ হ'ব 1897 চনৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়? উত্তৰ হ'ব যোৰহাট। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল জোনবিল মেলাৰ সভাপতিত্ব কোনে কৰে? উত্তৰ হ'ব গোবা ৰাজাই। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কোনটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনদী? উত্তৰ হ'ব কপিলী। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কোনটো ৰাজবংশ প্ৰাচীন অসমৰ ৰাজবংশ নহয়? উত্তৰ হ'ব প্ৰদ্যোত ৰাজবংশ। বাকীকেইটা ৰাজবংশ অসমৰ ৰাজবংশ আছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসমীয়া ভাষা উন্নতি সাধিনী সভা কিমান চনত গঠিত হৈছিল? উত্তৰ হ'ব 1872 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল পুষ্প ভূঞা কোনটো কলাৰ লগত জড়িত? উত্তৰ হ'ব শাস্ত্ৰীয় নৃত্যৰ লগত জড়িত আছিল। এতিয়ালৈকে আমি 55টা কুৱেশ্যন আলোচনা কৰিলোঁ। ইয়াৰে প্ৰায় 20টামান কুৱেশ্যন আমি আলোচনা কৰা বা আমাৰ চেনেলত আলোচনা কৰা কুৱেশ্যনসমূহৰ ভিতৰৰ পৰা আহিছে। আৰু এনেধৰণৰ কুৱেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।